হাই ফ্ৰেণ্ডছ, ৱেলকাম টু ৰঙেল ব্লগ। নমস্কাৰ খুলুং বাই। আৰু মই আজি আছোঁ খাৰজাৰা আশ্ৰম নলবাৰী। আৰু এইফালে আপোনালোকে গেটখন দেখা পাইছে। গেটখনত বঢ়িয়াকৈ লিখা আছে শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাৰজাৰা আশ্ৰম। তো তাত এটা বিশাল ডাঙৰ শিৱৰ মূৰ্তি প্ৰতিস্থাপন কৰিবলৈ গৈ আছে। তো সম্পূৰ্ণ শেষলৈ চাই থাকক বলক। আৰু এয়া মোৰ লগতে আছে ৰঙেল ব্লগ। তো আমি দুজনে এতিয়া যাম। তো ভিডিঅ'টো শেষলৈ চাই থাকক নে কি? চাই থাকিব তো বলক। আৰু ফ্ৰেণ্ডছ, এয়া মোৰ পিছফালে আপোনালোকে দেখা পাইছে স্বামী পৰমানন্দ পথ। আৰু এই পথটোৰে আমি যাম। এয়া মানুহসকল গৈ আছে আৰু আমিও যাম। তো সম্পূৰ্ণ শেষলৈ চাই থাকক। আৰু ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোঁ আমি সেই জেগা। আৰু ইয়াতে এখন শ্মশান আছে। আৰু ইফালে দেখিব পাৰে মই দেখাই দিছোঁ ধুনীয়া কৰি। ইয়াতে এটা শিৱ মূৰ্তি আছে, লগত কালীমাই আছে, ইফালে আছে যমৰাজ। তো সম্পূৰ্ণ দেখাই দিছোঁ। আৰু এইবাৰ মই দেখাই দিছোঁ এয়া বেক চাইডে যে দেখা পাইছে সেইটো হৈছে শিৱৰ মূৰ্তি। অকণমান জুম কৰি দেখাই দিছোঁ। তো সেই শিৱৰ মূৰ্তিটো দেখাই দিম। এই তাত এটা বিল্ডিং আছে আৰু সেই বিল্ডিঙৰ ওপৰেৰে আপোনালোকক সম্পূৰ্ণ দেখুৱাম। তো চাই থাকক। আৰু এইখন হৈছে সেই শ্মশানখন। ইয়াতে মানুহ জ্বলোৱা হয় আৰু দুটা কৈ আছে চিতা। আৰু এইফালে খুব ধুনীয়া এটা বস্তু আছে, আপোনালোকে দেখি পাইছে চাগে। এয়া তুলসী হয়, তুলসী গছ। তো তুলসী গছখিনিও খুব ধুনীয়া, বহুতখিনি আছে, ভাল লাগিছে। তো এইবাৰ লাষ্ট আপোনালোকক দেখাই আছোঁ শিৱ মূৰ্তি। আৰু এই শিৱ মূৰ্তি দেখুৱাই আজিৰ ভিডিঅ'টো শেষ কৰিম। Thank you.